হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ অসম ব্লগাৰ ইউটিউব চেনেললৈ। আমি এতিয়া যাই আছোঁ বকলৈ ফুৰিব আৰু ৰাতিপুৱা টাইমত যাম বুলি ভাবিছিলোঁ। তো ৰাতিপুৱা টাইমত বৰষুণ বেছি দিলে, এতিয়াক লৈ বৰষুণ দিয়ে আছিলে, এতিয়া এৰিলে। তো এতিয়া আমি চাইকেলেৰে বকলত যাম ফুৰিব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। বকত গধূলি তাৰপৰা গধূলি হ'ব ঘৰত আহোঁতে। তো আমি লাহে লাহে এনেকৈ যাই আছোঁ। তো বলক। এতিয়া গাড়ীৰ ভিতৰত আমি পালোঁ, গাড়ী ৰখি বহুত টাইম ৰখিলোঁ। তো এতিয়া গাড়ী পালোঁ। তো এনেকৈ গাড়ী যাই আছোঁ বকত। তো বলক। ফাইনেলি আমি গাড়ীৰ পৰা নুমি লাহে লাহে বুলি আছোঁ ৰাস্তাত, মেইন ৰোডত চাবৰে। তো এইফালে আমি যাই আছোঁ লাহে লাহে, এইফালে আগবাঢ়ি আছোঁ পুৰা ফিল্ডত দেখি। তো এই অলপ আগতে নুমিলোঁ, ইয়াত পালোঁহি এইপিনৰ। তো আমি ইয়াৰ তলেদি প্ৰৱেশ আগবাঢ়ি আছোঁ, যাই আছোঁ এইপিনেৰে লাহে লাহে পুৰা ৰাস্তা চাবৰে। মেইন ৰোড বনাইছে, মেইন ৰোড। ফিল্ডখনৰ আদৰণি গেটখন পাই গ'লোঁ সন্মুখৰ। তো আমি গেটৰ ভিতৰত এতিয়া যাম, কি বস্তু আছে আপোনালোকক দেখাম। আদৰণিখিনি পাই গ'লোঁ আমি চাবৰে পুৰা দোকান বহি আছে। তো আপোনালোক দেখি আছোঁ ভিতৰত পৰিস্থিতি কেনেকুৱা। তো এতিয়া চাবৰে দোকান পুৰা কাপোৰৰ দোকান আহিছে। আৰু এইবিলাক কি বস্তু আছে, তো এইফালে চাবৰে কি আছে, খাৰু কিবা কিবি আছে। আৰু ইয়াক চাবৰে পুৰা ভিডিঅ' বনাই আছে, আৰু আমিও ভিডিঅ' বনাইছোঁ। ময়ো কাপোৰ চাবৰে, কাপোৰ পুৰা এইটো গামোচা এনেকৈ বড়ো এনেকৈ বনাইছে। আৰু ইয়াতে চাবৰে পুৰা ৰেট লিখি দিছে কিমান টকা, 160 পুৰা। ল'ৰা না ছোৱালী ধৰিব হয় আৰু 100 টকা। আৰু এইটো 150 আৰু ক'ত আছে আৰু আমাক নালাগে দিয়াচোন, আমি এনেই চাব আছোঁ। এটা তো হাফ পেণ্ট চাব পাৰে, হাফ পেণ্ট চলা পুৰা। আমি এনেকৈ দোকান চাই আৰু দাম চাই এনেকৈ চাই আছোঁ পুৰা চলা। পিছপিনে চাব পাৰে পুৰা মানুহ এনে ডিজাইনৰ কৰে আৰু চাব কেনেকুৱা পুৰা চাইছে দিছে এইবিলাক চাব। আৰু পুৰা দোকান বহিছে, কিহৰ দোকান বহিছে এইবিলাক পুতলা, খাৰুমণি, খনি, বহুত বস্তু আছে এনেকৈ দেখিবলৈ পাব আপোনালোকে আহিলে খালি চাবৰে। পুৰা দোকান আছে। আৰু ইয়াতে পুতলা আছে পুৰা, বিভিন্ন ধৰণৰ পুতলা। আৰু ইয়াতে কি আছে, আৰু ইয়াতে কাপ কিবা কিবি আছে। ইয়াতে কিবা বনোৱা হয়, পুৰা কাপত চলাত কিবা বনোৱা হয়। বহুত আছে এইপিনে কিবা বনাই বুলি। আৰু এইপিনে চাব পালে পুৰা চলাত এনেকৈ ফটো ষ্টেম্প বহাই ল'ব পাৰে। আৰু এইপিনে চাব পালে পুৰা লাভ ৰঙা লাভ। আৰু সেইপিনেও আছে, আৰু চলাত বনাব পাৰে, যি বনাই ফটো দিলে হ'ল, বানি দিব দাদা এজনে, আহিলে হ'ল বনালে হ'ল। আৰু এইপিনে আচাৰ, পুৰা গন্ধ আচাৰ টেষ্টি। ফটো চলাত কেনেকৈ বনাব ফটো কৈ আছে, আমি চাব লাগে। চলাত হৈ গ'লে চলাখন কেনে হয় বনাইছে দাদাই। তো পুৰা মেচিনত দি লৈছে, হৈ গ'ল পুৰা চকু দি পুৰা মজা লাগিছে। এনেকুৱা হ'ল চলাটো। আৰু ইয়াতে সৰু বাচ্চাৰ কাৰণেও আছে, ডাঙৰৰ কাৰণেও আছে, পুৰা ইয়াতে কিবা অফাৰ আছে, বহুত চলা তলা আছে। সৰু আছে, ডাঙৰ আছে পুৰা।
ৰেট লিখি দি আছে পুৰা কম নাই ৰেট ইয়াৰে বোলে কম নাই আমিও দিছিলোঁ আহিব পাৰে আপোনালোকে এই আমি আমৰিৰ মাৰিলোঁ বাজাৰখন তো বাজাৰৰ পৰা বাহিৰত ওলালোঁ তো লাহে লাহে যাই আছোঁ এইপিনে চাইডত দিছে দোকান তো ইয়াতে এখন এতিয়া যাই আছোঁ লাহে লাহে তো ৰাস্তাত লাহে লাহে যাই আছোঁ বাজাৰৰ পৰা আমি ওলালোঁ সৰু বাজাৰ এখন দিছে ইয়াতে ফিল্ডত তাৰ পৰা ওলালোঁ মজা এই গৈছিলোঁ এটা বস্তু কিনি লৈ কেনে বেলুনৰ পূৰা এনেকৈ ফুকি আছে এনজয় মস্তি পূৰা আহি কেনে ভাল লাগিল বজাৰত আপোনালোকে আহিব পাৰে আৰু ইপিনে চাব পাৰে আপোনালোকে স্বাগতম জনাইছোঁ চেষ্টা লাগি ৰৈছে বাজাৰটো তাৰপৰা আৰু আমি খাই লৈ এতিয়া ঘৰত যাম আৰু তো এতিয়া এইখিনিতে মোৰ ভিডিঅ'টো কৰিছোঁ তো মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কোনোবাই ছাবস্ক্ৰাইব কৰিব অসম ব্লগাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব ভাই লওক মোৰ বহুত কম ছাবস্ক্ৰাইবাৰ বেছি কৰি দিব আপোনালোকে ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি তো এইখিনিতে মোৰ ভিডিঅ'টা ঠিকে বাই বাই আজিলৈ টা বাই বাই